আমাৰ ভাৰতবৰ্ষতে এনেকুৱা এখন গাঁও আছে য'ত আপুনি ল'ব নোৱাৰিব হনুমানৰ নাম। এই গাঁওখনত হনুমানৰ নাম লোৱাটো এলাও নাই। এই গাঁওখনত কাৰো নাম হনুমান, মাৰুতি, অঞ্জনী ৰখাৰ অনুমতি নাই। আনকি এই গাঁওখনত মাৰুতি গাড়ী ব্যৱহাৰ কৰাও অনুমতি নাই। নাই আপুনি মাৰুতি গাড়ী কিনিব পাৰিব, নাই আপুনি মাৰুতি গাড়ী লৈ গাঁওখনত এণ্ট্ৰি কৰিব পাৰিব। কিন্তু কিয়? হনুমানৰ লগত এই গাঁওবাসীৰ কি শত্ৰুতা আছে? মহাৰাষ্ট্ৰৰ এখন ভিতৰুৱা গাঁও দৈত্যনান্দুৰ। এই গাঁওখনৰ আছে এটা বহুত ইণ্টাৰেষ্টিং হিষ্ট্ৰী, যিটো ৰামায়ণ কালৰ পৰাই চলি আহিছে। মানে হৈছিল এই যে মা সীতাক বিচাৰি হনুমানে এবাৰ দণ্ডক অৰণ্যৰ জংঘলত সোমাইছিল। তাত হনুমানে লগ পাইছিল নিম্বা দৈত্য নামৰ এটা দৈত্যক। নিম্বা দৈত্যই হনুমানক যেতিয়া আগবঢ়াত বাধা দিছিল, তেতিয়া দুয়োৰে মাজত যুদ্ধ হৈছিল। আৰু যুদ্ধ কৰি দুয়ো যেতিয়া ভাগৰি পৰে, তেতিয়া দুয়োজনে ভগৱান ৰামৰ নাম লয়। আৰু নিম্বা দৈত্যৰ মুখত ৰামৰ নাম শুনি হনুমান আচৰিত হ'ল। পাছত ভগৱান ৰাম আহি নিম্বা দৈত্যৰ ভক্তি দেখি তাক বৰ দিলে যে সেই গাঁওখনত কোনোদিনে হনুমানৰ নাম লোৱা নহয়, সদায় নিম্বা দৈত্যকে পূজা কৰা হ'ব। সেইদিন ধৰি আজিও এই গাঁওখনত নিম্বা দৈত্যক পূজা কৰা হয়। আৰু এই গাঁওখনত যোনে হনুমানৰ নাম লয় তাৰ লগত বহুত বেয়া হয় বুলি গাঁওবাসীয়ে জানিবলৈ দিয়ে।